ব্লাশ লগাই আহিছে কেনেকুৱা লাগিলে তোমালোকৰ মুভি চাই এচিত সোমাই গ'লো ডাইৰেক্ট মানে ইমানেই ফোনত কথা পাতিছে এইটো ব্লগ বনাব দিব তই ভাবিছ ডু ইউ ৰিয়েলি থিংক Hello guys, welcome back to my channel. Then কৰি লওঁ মোৰ স্কিন কেয়াৰ এইটো হৈছে ডট এণ্ড কিৰ ফেচ চিৰাম ইয়াৰ 2-3 ড্ৰপছ আপোনালোকে এনেকৈ লগাই ল'ব পাৰে দেন মই লগাই ল'ম ভেৰি এচেঞ্চিয়েল মইশ্চাৰাইজিং ক্ৰীম এইটো ডট এণ্ড কিৰে হয় টিল নাও মই এতিয়ালৈকে ইউজ কৰোঁতো বহুত ভাল পাইছোঁ চ' আপোনালোকেও ট্ৰাই কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকছ দি দিম দেন মই ইউজ কৰিছোঁ এইটো ডট এণ্ড কিৰে এইটো ছানস্ক্ৰীন আপোনালোকে ভিতৰতে থাকক বা বাহিৰতে থাকক ছানস্ক্ৰীন লগোৱাটো বহুত এচেঞ্চিয়েল হয় ইয়াৰো আপোনাৰ 2-3 ড্ৰপছ মই ল'লোঁ মই এতিয়া কাইণ্ড অফ গেট ৰেডি উইথ মি টাইপে ভিডিঅ' এটা বনাইছোঁ কাৰণ মই এতিয়া ওলাই যাম মোৰ ফ্ৰেণ্ডছ আহি আছে এজনী আহিছে বোকাখাটৰ পৰা আৰু এজনী ইয়াতে থাকে তো তাহাঁতক লগ কৰিবলৈ যাম কাৰণে মই গেট ৰেডি উইথ মি ভিডিঅ'কে বনাই দিছোঁ চ' চাই থাকক এতিয়া মই লগাই ল'লোঁ মোৰ অল টাইম ফেভৰেট লাইক মি 925 এইটো শ্বেড হৈছে কোকা ছফ্ট আপোনালোকক এইটোও মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম দেন আইলেছেছকেইডাল অকণমান কাৰ্ল কৰিবৰ কাৰণে লগাই দিছোঁ নাইকাৰ মাস্কাৰা এইটো হৈছে বডি মিষ্ট এইটো মই সদায় ইউজ কৰোঁ ৰেগুলাৰ বেচিছত ভাল লাগে এই স্মেলটো বহুত ভাল হয় চুলিখিনি ধুই আহিলে সদায় মই কনফিউজ হৈ যাওঁ যে মই হেয়াৰ ষ্টাইল কোনটো দিম চ' মই অলমষ্ট ৰেডি হৈ গ'লোঁ এয়া যাম আৰু লাহেকৈ স্কুটি লৈ অ'কে চাই থাকক কণ্টিনিউ কৰি থাকক ভিডিঅ'টো এইফালে আহি পালেহি মোৰ এইজনী বোকাখাটৰ ফ্ৰেণ্ড হ'ব আৰু প্লিজ বেছি হ'ল আকৌ সেইদিনা লগ পাইছিলে হাই ব্লগাৰ হয় প্লিজ ব্লাছ লগাই আহিছে তোৰ দাঁত এটা দাঁত বগা ব্লাছ লগাই আহিছে এইটো কি পিন্ধিছ এইযোৰ মানে পামচু বুলি কয় গোটেইকেইজনে ডিচাইড কৰি ল'লোঁ যে আমি মুভি চাম নতুন মুভি আহিছে শেইতান তাৰপাছত আমি গোটেইকেইজনী আইনক্স মুভি হল পালোঁগৈ মুভি ষ্টাৰ্ট হোৱাৰ আগতে কিবা এটা খাই লওঁ বুলি গোটেইকেইজনী KFC পালোঁগৈ আহিছিলে হেৰি খাবলৈ কফি খাবলৈ KFCত সোমাই গ'লোঁ ডাইৰেক্ট তাৰ পাছত ষ্টাৰ্ট হৈ গ'ল আমাৰ মুভি Chipstick 4700 BC serving popcorn beyond movies हुई इस रात को सुन ये मेरे लिए आई है उम्रा की रात उम्रा परछाई का वो सबसे काला हिस्सा কেনেকুৱা লাগিলে তোমালোকৰ মুভি চাই
Shaaitan. মুভি চাই গোটেইকেইজনী পেট পূজা কৰিবলৈ পালোগৈ ৰাজপুতানা লগিন কি খাবি? কেনেকুৱা লাগিলে তোমাৰ কোৱা আনবেছে এক্টিং নকৰিবি সেইটো ওলাই আছে তই চিন্তা কৰিব নালাগে এইটো ব্লগ বনাব দিব তই ভাবিছ ডু ইউ ৰিয়েলি থিংক আমাৰ এটা ষ্টাৰ্টাৰ এজনীয়ে মানে ইমানেই ফোনত কথা পাতিছে এনেকৈ মুভি চাই লাঞ্চ কৰি গোটেইকেইজনী আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ If you love my video, like and share. Don't forget to subscribe.